হ্যান্ড মাত্র কেনেকৈ বনাব পাৰিম আমাক মানে কাম ধৰিবলৈ বাধ্যতা বনাই দিছে আমাক তাৰ নিচিনা মাটি চৰকাৰে মানে 4 লাইনে বাইপাছ ৰোডে কাটি লৈ আছে এই মাটিৰ কম্পেনচেশ্যন মই পাব লাগিব নহ'লে মই মাটিখিনি কাটিব নিদিওঁ কিয় মানে আমি গৰীব দুখীয়া মানুহ আছে মাটি ডাঙৰ 10 বিঘা 15 বিঘা মাটি যোৱা হোৱালেহেঁতেন ঠিক আছে ল'লে আধা বিঘা মাটি ল'লে মোক একো আপত্তি নাই কিন্তু 1 বিঘা মাটি আধা বিঘা যদি মাটি যায় তেনেহ'লে মই পৰিবাৰ কেনেকৈ লৈ কিনে বহিম আধা বিঘা মাটিত সেইকাৰণে যিখিনি মাটিখিনি গৈছে চৰকাৰে অট'নমাছ কাউন্সিল হ'ব না ইণ্ডিয়ান গভৰ্ণমেণ্ট হ'ব কোনে হ'ব মোৰ মাটিৰ কম্পেনচেশ্যন মোক পাব লাগিব আৰু মোৰ একাউণ্টত দিব লাগিব ইয়াৰ মোৰ এগ্ৰিমেণ্ট আছে হয় মন মায়া থামিৰ নামত এই মাটি আছে কিন্তু মোৰ সেল ডেট গিফ্ট ডেট আছে এই চৰকাৰে চাব পাৰে আৰু মোৰ একাউণ্টত যিকোনো আছে 1 টকা হওক 2 টকা হওক চৰকাৰে আমাক একাউণ্টত দিব লাগিব আপোনাৰ পটা আছে নে নাই এইটো পিৰিয়ডিক পটা আছে আমি অসমীয়া নাজানো কিন্তু ইয়াত লিখা আছে পিৰিয়ডিক খিৰাজী পট্টা আমি এইটো জানো কি এইটো পট্টা কিন্তু ইয়াত বাকী অসমীয়াত কি লিখা আছে আমি নাজানে মাৰে লিখিছে না পাবে লিখিছে নে কি লিখিছে এইটো আমাৰ নাজানে কিন্তু ইয়াত লিখা আছে পিৰিয়ডিক খিৰাজী পট্টা বাকীখিনি ইয়াত আছে চৰকাৰে কৈছে এইটো 15 বছৰ ভিতৰত এইটো ৰিনিউৱেল কৰিব লাগে বুলি কৈ কিনে 8000 টকা দি মই অট'নমাছ সেটেলমেণ্ট অফিচ ডিপোত ৰিনিউৱেল কৰিছে মাহে মই বছৰে 1 মিনিট তো চৰকাৰৰ হিচাপত মই ৰিনিউৱেল টকা মই দি আছোঁ আৰু এইটো আছে চাওক 1986 পৰা এইটো পিৰিয়ডিক পট্টা আছে আৰু কোনো দিন আমাৰ অট'নমাছ কাউন্সিল বা সেটেলমেণ্ট অফিচ কোনো অফিচাৰ কাৰ্যকৰ্তা আমাক কোৱা নাই যে কি শ্বেৰ বাহাদুৰ সুবা তুমি আহি তোমাৰ মাটিখিনি মাটিৰ কি বোলে পট্টাটো বনাই লওক বুলি আমাক কোৱা নাই কোৱা হ'লেহেঁতেন আমি গ'লে হয়